বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছোঁ। নাজানো ভাইহঁত চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোঁ নে নাই। এয়া কেৱল নিৰ্ভৰ কৰিব তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা, অযোধ্যাৰ সুখময় গৌৰৱ চতুৰ্দিশে বিয়পি পৰিছে আৰু দাদা, তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজিৰ অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য তোমাৰ আমি ভাতৃগণ। নে কি কোৱা ভাইহঁত? সঁচা দাদা, আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখ। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন। সঁচা দাদা, সঁচাকৈয়ে গৌৰৱান্বিত আজি আমি তোমাৰ ভাতৃ। লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা কি হ'ল তোমাৰ? ভয় হয়। হয় হয় দাদা, ভয় হয়। এই যশ, এই গৌৰৱে আৰু কিমান দিন থাকে? দাদা লক্ষ্মণ, অঘৰাই কিয় মৰে কঁপি উঠে মন, নাজানো দাদা মই ইয়াৰ কাৰণ। কোনোবাই যেন মোক সুদূৰৰ পৰা কৈ চিঞৰি চিঞৰি, সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। নাজানো দাদা, কিবা বিপদ হ'ব আজি এই অযোধ্যা ৰাজ্যতে। আৰু কিবা সেইটো সাৱধান থাকিব লাগে এই ঠাকুৰ লক্ষ্মণ। দাদা, ভাই লক্ষ্মণ, দাদা বীৰ তুমি। তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ। নাপায় দাদা। সঁচা কথা ভাই, যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে নেদেখো কোনো চিন্তাৰ কাৰণ। এতিয়া ব'লা ভাইহঁত, দাদা খন্তেক কৰোগৈ বিশ্ৰাম। ব'লা দাদা।